हेलो फ्रेंड्स वेलकम बैक टू माय चैनल पुনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো আজি মই লৈ আহিছো আলু আৰু কণীৰ এখন সবজি অতি সহজতে বনাব পাৰি গতিকে বলকচোন আজি আলু কণীৰ এই সবজিখন কেনেদৰে বনালো তাকে চাওঁ প্ৰথমতে মই কণী আৰু আলুখিনি বইল কৰি লৈছো লগতে এটা সৰুকৈ পিয়াজ মিহিমিহিকৈ কাটি লৈছো এটা বিলাহী কাটি লৈছো আৰু অকমান লৈছো আদা আৰু নহৰুৰ পেষ্ট গুটেইখিনি যোগাৰ কৰি ললো ইফালে মছলাৰ ভিতৰত জিৰা হালধি অকমান ধনিয়া নিমখ আৰু জলকীয়া গুৰি লৈছো এতিয়া প্ৰথমতে মই কেৰাহীখন গৰম হ'বলৈ দিয়ে অকমান মিঠাতেল দিছো তেলখিনি গৰম হোৱাৰ পিছতে অকমান হালধি পেলাই দিছো আৰু মই কণীকেইটা অকমান ফ্ৰাই কৰি লম তেতিয়া ৰংটো বৰ ধুনীয়া আহে ফ্ৰাই হোৱাৰ পিছতে মই কণীকেইটা কাঢ়ি লৈছো আৰু এতিয়া সেই তেলখিনিতে মই যিখিনি পিয়াজ কাটি ৰাখিছিলো পিয়াজখিনিও দি দিম পিয়াজখিনি দিয়ে অকমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম পিয়াজখিনি অলপ ভজাৰ পিছতে আদা নহৰুৰ পেষ্টখিনি আৰু বিলাহীখিনি দি পেলাই পুনৰ মই কম জুইত গুটেইখিনি অলপ ভাজি থাকিম যেতিয়ালৈকে অকমান ৰংটো সলনি নহয় এতিয়া মই মছলাখিনিও দি দিলো দি পেলাই মই পুনৰ লৰাই দিছো আৰু অলপ সময় ৰাখিম গুটেই মছলাখিনিৰ পৰা যাতে তেল ওলাই নাহে তেতিয়ালৈ আপোনালোকে এনেদৰে ভাজি থাকিব এয়া চাওকচোন তেল ওলাই আহোতেই মই আলুখিনিও দি দিলো দি পেলাই মই পুনৰ এইখিনি ভাঙি লৈছো আৰু অকমান লৰাই দিছো আলুখিনি 2 মিনিট মান ভজাৰ পিছতে মই ইয়াতে পানী দি দিছো পানীৰ জোখটো আপোনালোকে নিজৰ মতে দিব লাগিলে অকমান নিমখো এড কৰি দিব মোৰ নালাগে আগতে দিয়াই আছে আৰু এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা কণীকেইটাও দি দিম অকমান লৰাই উতলিবলৈ ৰাখি দিম প্ৰায় 5 মিনিট মান কম জুইত যেতিয়া উতলিব আমাৰ আঞ্জাখিনি ৰেডি হৈয়ে যাব দেখিছেনে অতি সোনকালে আৰু সহজে বনাব পৰা আলু কণীৰ এই আঞ্জাখন খাবলৈ বহুত সোৱাদ হয় আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিবচোন যদিহে ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ফ্ৰেণ্ডছ ফেমিলিৰ সৈতে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ